নমস্কাৰ মই অভিজিত গোস্বামী আৰু আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ দিনটোৰ কিছুমান গুৰুত্বপূৰ্ণ খবৰ যদিহে আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই ভাল পাইছে তেতিয়াহ'লে লাইক আৰু শ্বেয়াৰ কৰি দিব যদি আপোনালোকে মোৰ চেনেলটো নতুনকৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ছাইডৰ বেল আইকনটো দবাই দিব যাতে মোৰ ভিডিঅ'ৰ ন'টিফিকেশ্যনবোৰ আপোনালোকৰ মোবাইলত আহি থাকে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিৰ অহা কিস্তি 20 দিনৰ পাছত মানে 1 আগষ্টৰ পৰা আৰম্ভ হৈ যাব এই কিস্তিত প্ৰায় 10 কোটি খেতিয়কৰ একাউণ্টত 2000 টকাকৈ সোমাব এতিয়া 4.5 কোটি খেতিয়কে আবেদন কৰিব লাগিব কেন্দ্ৰীয় কৃষি মন্ত্ৰালয়ৰ মতে যিসকল লোকে এতিয়ালৈকে আবেদন কৰা নাই তেওঁলোকে জিলা কৃষি বিষয়া কাৰ্যালয়ত আবেদন কৰি এই আঁচনিৰ সুবিধা ল'ব পাৰিব PM কিষাণৰ সবিশেষ জানিবৰ বাবে এই নম্বৰ কেইটাত কল কৰি সবিশেষ আপোনাৰ মনত থকা সকলো প্ৰশ্নৰ উত্তৰ জানিব পাৰিব এই নম্বৰ কেইটা হ'ল 15502610124300606 আৰু লাষ্টৰ যিটো নম্বৰ হৈছে সেইটো হৈছে 180011555266 ভাৰতৰ সৈতে সম্পৰ্ক বেয়া হোৱাৰ পিছত কেৱল যেন লোকচানৰ মুখ দেখিব লগা হৈছে ৰঙা চীন এপছ বন্ধৰ মাজতেই শেহতীয়াকৈ সীমাৰ পৰা আঁতৰি যোৱাৰ পাছত চীন সন্মুখীন হ'ল আন এটা লোকচানৰ যোৱা বৃহস্পতিবাৰে চীনে মহাকাশলৈ প্ৰেৰণ কৰাৰ কথা আছিল দুটা উপগ্ৰহৰ সৈতে এখন কমাৰ্চিয়েল ৰকেট কিন্তু দুৰ্ভাগ্য যে ৰকেটখন মহাকাশলৈ উৰা মৰাৰ 1 মিনিটৰ পাছতে বিকল হৈ পৰে আৰু চীনৰ দুটাকৈ উপগ্ৰহ নষ্ট হয় এই দুৰ্ঘটনাত চীনৰ কেইবাশ কোটি লোকচানৰ অনুমান কৰা হৈছে উল্লেখযোগ্য যে চীনৰ ৰকেট উৎক্ষেপণৰ পূৰ্বে বিকল হোৱা এয়াই নতুন ঘটনা নহয় চলিত বৰ্ষত 3খনতকৈ ৰকেট উৰণৰ পাছতে বিকল হৈছে চীনৰ ইয়াৰে প্ৰথমখন ৰকেট আছিল মাৰ্চ 7 মাৰ্চ মাহত এই ৰকেটখন উৰণৰ পূৰ্বে বিকল হোৱাৰ পাছতে এপ্ৰিলত পুনৰ 3B এপ্ৰিল নামৰ ৰকেটখনকো মহাকাশলৈ উৰাব নোৱাৰিলে চীনে শেহতীয়াকৈ উৰণৰ 1 মিনিটৰ পূৰ্বে বিকল হোৱা ৰকেটখনৰ নাম আছিল কোৱাজিহো 11 ইয়াৰ সৈতে সংলগ্ন কৰা হৈছিল দুটা উপগ্ৰহ ইয়াৰে এটা আছিল ইণ্ডোনেছিয়াৰ উত্তৰ পশ্চিম চীনৰ জিউকুৱা স্যাটেলাইট চেণ্টাৰৰ পৰা উৰাইছিল এই ৰকেটখন যোৱা বৃহস্পতিবাৰে উৰণৰ বাবে সাজু কৰা হৈছিল ইয়াক দেশত কৰোনা সংখ্যাৰ দিনক দিনে বৃদ্ধি পাইছে শেহতীয়াকৈ কৰোনাত আক্ৰান্তৰ সংখ্যা পাৰ কৰিলে 8 লাখৰ ঘৰ শুনি আচৰিত হ'ব যে এটা দিনতে ভাৰতত কৰোনা নতুনকৈ আক্ৰান্ত হৈছে 27114 গৰাকী লোক আৰু মৃত্যু হৈছে 519 গৰাকী লোকৰ 24 ঘণ্টাৰ ভিতৰত আক্ৰান্ত আৰু মৃত্যুৰ সংখ্যা এতিয়ালৈকে এয়াই হৈছে সৰ্বাধিক ইফালে দেশত কৰোনা আক্ৰান্তৰ মুঠ লোকৰ সংখ্যা হৈছে 8,20,916 গৰাকী লোক ইয়াৰে 2,83,407 গৰাকী ৰোগী চিকিৎসাধীন হৈ থকাৰ লগতে 5,15,386 গৰাকী কৰোনা মুক্ত হৈ ঘৰলৈ উভতিছে বৰ্তমানলৈ ভাৰতত কৰোনা আক্ৰান্ত হৈ মৃত্যু হৈছে 22,123 গৰাকী লোকৰ ক্ষুদ্ৰ সঞ্চয় বুলি ক'লে আমি সকলোৱে জানো যে আমাৰ মা দেউতা সকলোৱে যেনেকৈ গোট খোলে তো তেনেকুৱা ধৰণৰ এটা চৰকাৰে এটা আঁচনি উলিয়াইছে আৰু এই আঁচনিটোত কি আছে আমি সকলোৱে চাওঁ আহক যে আপোনালোকে যদি প্ৰতিদিনে 7 টকাকৈ জমা কৰি 60 বছৰ বয়সৰ পাছত লাভ কৰক প্ৰতি মাহে 1000 টকাৰ পৰা 5000 টকা পৰ্যন্ত পেঞ্চন 2015 চনৰ পৰা ৰাষ্ট্ৰীয় পৰ্যায়ত আৰম্ভ হোৱা এই আঁচনিৰ অটল পেঞ্চন যোজনাৰ অন্তৰ্গত প্ৰাপ্ত খবৰ অনুসৰি এই আঁচনিৰ স্বাৱলম্বন যোজনা NPAৰ ঠাইত প্ৰযোজ্য কৰা হৈছে এই পেঞ্চন প্ৰক্ৰিয়া তদাৰক কৰা হয় অটল পেঞ্চন ফাণ্ড ৰেগুলেটৰী আৰু ডেভেলপমেণ্ট অথৰিটিৰ জৰিয়তে এই আঁচনি দেশৰ সমগ্ৰ বেংকতে প্ৰযোজ্য হৈছে কিন্তু আটাইখিনিতে উল্লেখ কৰাৰ প্ৰয়োজন যে 18 বছৰৰ পৰা 40 বছৰ বয়সৰ যিকোনো লোকে এই আঁচনিৰ সুবিধা ল'ব পাৰে আন এটা গুৰুত্বপূৰ্ণ কথা হ'ল যে এই আঁচনিৰ সৈতে আপুনি দুই প্ৰকাৰে সংযুক্ত হ'ব পাৰে যদি আপুনি 60 বছৰৰ পিছত 1000 টকাকৈ পেঞ্চন লাভ কৰিব খোজে তেনেহ'লে প্ৰতিটো মাহত আপুনি জমা কৰিব লাগিব 42 টকাকৈ আৰু 5000 টকাকৈ যদি আপোনালোকে কৰিব খোজে তেতিয়াহ'লে পেঞ্চন লাভ কৰিব বিচাৰে তেতিয়াহ'লে
প্ৰতিটো দিনতে 7 টকাকৈ জমা কৰি মাহত জমা কৰিব লাগিব 210 টকাকৈ। উল্লেখযোগ্য যে এই আঁচনিৰ অধীনত 1000ৰ পৰা 5000 টকা পৰ্যন্ত পেঞ্চন 60 বছৰৰ পিছত মৃত্যু পৰ্যন্ত লাভ কৰিব পাৰিব এগৰাকী লোকে। এটা ডাঙৰ খবৰ আহিছে যে জম্মু কাশ্মীৰৰ ভাৰত পাক সীমান্তত পাক সেনাৰ যুদ্ধবিৰতিৰ উলংঘা কৰিছে। ৰাজৌৰি নৌসেনা ছেক্টৰৰ ভাৰতীয় সেনালৈ লক্ষ্য কৰি পাক সেনাৰ গুলীবৰ্ষণ। এই ঘটনাত পাক সেনাৰ গুলীত নিহত হৈছে এগৰাকী ভাৰতীয় সেনা জোৱান। জোৱানজনৰ পৰিচয় বৰ্তমানলৈকে জানিব পৰা হোৱা নাই। উল্লেখযোগ্য যে যোৱা 22 জুনতো জম্মু কাশ্মীৰত পাক সেনাৰ গুলীত নিহত হৈছিলে এগৰাকী সেনা জোৱান। কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰলৈ বিশিষ্ট চলচ্চিত্ৰ পৰিচালক জানু বৰুৱাৰ বিশেষ আহ্বান। অখিল গগৈৰ লগতে অন্যান্য কা বিৰোধী নেতাক মুক্তিৰ বাবে কৰিলে আহ্বান। তেওঁ ক'লে যে মানৱীয় কাৰণত মুক্তি দিয়ক অখিল গগৈক। কৰোনা মহাসংকটৰ মাজত অখিল গগৈক সতীৰ্থসহ কাৰাগাৰত ৰাখি থোৱাটো গ্ৰহণযোগ্য নহয়। এই সময়ত বিশ্বৰ বহু দেশে গুৰুতৰ অপৰাধ নথকা কাৰাবন্দীক মুক্তি দিছে। ভাৰত তথা অসমতো মানৱীয় কাৰণত মুক্তি দিছে। গতিকে অখিল গগৈকো মানৱীয় দৃষ্টিভংগী ফালৰ পৰা চাওক আৰু তেওঁ মুক্তি দিয়ক।